এয়া মই বনালোঁ মাছৰ কণীৰ বৰা। তাৰ বাবে মই গোটা জিৰাটো 2 চামুচকৈ লৈছোঁ। তাৰপিছত 6-7টামান মই নহৰু কোহ লৈ লৈছোঁ আৰু তাৰপিছত এপিচ সৰুকৈ আদা দি দিছোঁ। তাৰপিছত এইখিনি মই ভালদৰে খুন্দি লৈছোঁ। মাছৰ কণীৰ পৰিমাণটো মই বহুত কমকৈ লৈছোঁ কাৰণে মছলাও খুব কমকৈ প্ৰয়োগ কৰিছোঁ। এচামুচকৈ মই হালধি দি দিছোঁ, বেছি দিয়া নাই। তাৰপিছত মই 2 চামুচকৈ বেচন দি দিছোঁ। তাৰপিছত এটা সৰুকৈ মিডিয়াম চাইজ জলকীয়া। তেলটো অকণমান গৰম হ'ব দিলোঁ। বেচন নহ'লে পিঠাগুড়ি বা ময়দা দিব পাৰে। এতিয়া মই চামুচৰ সহায়েৰে এটা এটাকৈ বৰা হিচাপত ফ্ৰাই কৰি যাম। ফ্ৰাই হোৱাৰ পিছত মই টিচু পেপাৰত বৰাকেইটা দি দিছোঁ যাতে এক্সট্ৰা যিখিনি অইল আছে সেইখিনি শুহি ল'ব পাৰে।